এজনী ছোৱালীৰ সঁচা ভালপোৱা বুজিবলৈ উপায় কি? বা কেনেকৈ বুজিব ছোৱালীজনী আপোনাক সঁচাকৈ ভাল পায় নে নাপায়? এই বিষয়ে আজি কথা পাতিবলৈ ওলাইছোঁ। ছোৱালীবোৰৰ সঁচা ভালপোৱা বুজিবলৈ কেইটামান উপায় নিশ্চয় আছে, যিবোৰ লক্ষ্য কৰিলে আপুনি বুজিব পাৰিব তাই আপোনাক সঁচাকৈ ভাল পায় নে নাপায়। গতিকে আৰম্ভ কৰোঁ আহক। ১ নম্বৰ, কথাৰ মূল্যায়ন। এজনী ছোৱালী যেতিয়া এটা ল'ৰাক ভাল পায় তেতিয়া ছোৱালীজনীয়ে ল'ৰাটোৰ সকলো কথা শুনিব আৰু প্ৰত্যেক কথাতে তাৰ ৰিয়েকশ্যন দিব। ল'ৰাটোৰ সকলো কথাই মূল্যায়ন কৰিব। ২ নম্বৰ, মিছ কৰা। ল'ৰাই হওক বা ছোৱালীয়ে যেতিয়া এজনে আনজনক বহুত ভাল পায় তেতিয়া ভালপোৱাৰ মানুহটি বহুত মিছ কৰিব। এজনী ছোৱালীয়ে যেতিয়া আপোনাক মনৰ পৰা ভাল পাব তেতিয়া সি আপোনাক মিছ কৰিব। সময় পালে আপোনাক মিছ কৰাৰ কথা ক'ব বা কলো কৰিব। আৰু ৩ নম্বৰ, সময় কটাব বিচৰা। ছোৱালীবোৰে যেতিয়া কোনোবা ল'ৰাক ভাল পায় তেতিয়া ছোৱালীজনীয়ে ল'ৰাটোৰ লগত কথা পাতিবলৈ বিচাৰে আৰু সময় কটাব খোজে। সেয়ে আপোনাৰ যদি কোনোবা ছোৱালীয়ে ভাল পায় তেতিয়া ছোৱালীজনীয়ে আপোনাৰ লগত ক'ৰবাত ফুৰিবলৈ যাব বিচাৰিব, আপোনাৰ লগত সময় পাৰ কৰিবলৈ বিচাৰিব। আৰু ৪ নম্বৰ, সকলো কথা শ্বেয়াৰ কৰা। এজনী ছোৱালী যাক বেছি আপোন ভাবে তাৰ নিজৰ সকলো কথা বা চিক্ৰেট শ্বেয়াৰ কৰে। যেতিয়া কোনো ছোৱালীয়ে আপোনাক তাৰ সকলো কথা শ্বেয়াৰ কৰিব তেতিয়া বুজি ল'ব তাৰ আপোনাৰ প্ৰতি ফিলিংছ আছে। আৰু ৫ নম্বৰ, ভাল কামত বাধা নিদিয়া। যিজনী ছোৱালীয়ে আপোনাক সঁচা ভাল পাব তাই কেতিয়াও আপোনাক ভাল কামত বাধা নিদিব, বৰঞ্চ আপোনাক উৎসাহ দিব কামটো ভালকৈ কৰি সফল হ'বলৈ ক'ব। আৰু ৬ নম্বৰ, কাজিয়া লাগিলে অলপ পাছতে ঠিক হৈ যাব। ভালপোৱাৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক, কিন্তু আজিকালি সৰু সুৰা কাজিয়া হ'লে ল'ৰা-ছোৱালীবোৰে ব্ৰেকআপ কৰি সম্পৰ্ক শেষ কৰি দিয়ে। কিন্তু যেতিয়া প্ৰশ্ন আহে সঁচা ভালপোৱাৰ, তেতিয়া ডাঙৰ ডাঙৰ কাজিয়া হ'লেও এজনে আনজনৰ সম্পৰ্ক ভঙাৰ কথা নক'ব, বৰঞ্চ নিজেই সকলো ঠিক কৰি ল'ব। আৰু ৭ নম্বৰ, আপোনাক বেলেগ কাৰোবাৰ লগত দেখি খং কৰা। কোনেও তেওঁৰ ভালপোৱা মানুহটিক আন কাৰোবাৰ লগত দেখি সহ্য কৰিব নোৱাৰে। যিজনী ছোৱালীয়ে আপোনাক সঁচাকৈ ভাল পাব তাই আপোনাক যদি বেলেগ কোনোবা ছোৱালীৰ লগত কথা পাতি থকা দেখা পায় তেনেহ'লে তাই বহুত খং কৰিব, যিটো আপুনি দেখিয়ে বুজিব পাৰিব। আৰু ৮ নম্বৰ, অপেক্ষা কৰা। যিয়ে সঁচা ভাল পায় সি অপেক্ষা কৰিব জানে, যিটো যিমান দিনেই নহওক কিয়। কোনোবা ছোৱালীয়ে যদি আপোনাৰ কাৰণে বহুদিন অপেক্ষা কৰাৰ কথা মান্তি হয় তেতিয়া বুজিব ছোৱালীজনীয়ে আপোনাক সঁচাকৈ ভাল পায়। আৰু ৯ নম্বৰ, সময় পালে SMS বা কল। ছোৱালীজনীয়ে আপোনাক মনৰ পৰা ভাল পালে তাই আপোনাক কথা বাৰে বাৰে মনত পৰিব আৰু আপোনাৰ কথা মনত পৰাৰ লগে লগে আপোনাক SMS বা কল কৰি আপোনাৰ লগত কথা পাতিব খুজিব। আৰু ১০ নম্বৰ, কাষত থকা। কোনোবা ছোৱালী যদি কোনোবা ল'ৰাক মনৰ পৰা ভাল পায় তেতিয়া ছোৱালীজনীৰ ল'ৰাটোক বহুত বিশ্বাস কৰে, সকলো সময় তাৰ লগতে সময় কটাব বিচাৰে। সেয়েহে কোনোবা ছোৱালীয়ে আপোনাক ভাল পায় নে নাপায় বুজিবলৈ লক্ষ্য কৰিব ছোৱালীজনী আপোনাৰ লগত থাকি সুখী হয় নে নহয়। গতিকে বন্ধুসকল, এই 10টা উপায় হৈছে এজনী ছোৱালীৰ সঁচা ভালপোৱা চিনাৰ উপায়। এনেকৈয়ে আপুনি বুজিব পাৰিব কোনোবা ছোৱালী আপোনাক সঁচাকৈ ভাল পায় নে নাপায়। তো বন্ধুসকল, ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব, কাৰণ আপোনাৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ সাহস দিয়ে। ধন্যবাদ।